প্ৰাচীন ভাৰতৰ ঈশান দিশত আছিল কিৰাত ভূমি কুন্দিল। ব্ৰহ্মকুণ্ডৰ কাষতেই পাতনি সেই পুৰাতন ভূমিৰ। জ্যোতিষিত্ৰবনত আজি এখন অসমীয়া চিনেমাৰ শ্বুটিং চলি আছে, আমি তাৰ কাৰণেই আহিছোঁ। আৰু এইফালে চলি আছে এতিয়া সেই ওপৰত অসমীয়া মণিপুৰী গানৰ এটা শ্বুটিং চলি আছে এইফালে। কুন্দিল ৰাজ ভীষ্মকৰ কন্যা ৰুক্মিণীক হৰণ কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। আৰু এতিয়া আমি চিনেমাখনৰ শ্বুটিং ওপৰত চলি আছে, আমি এতিয়া বাইকেদি ওপৰলৈ যামগৈ। আৰু এইফালে অকণমান দেখাই দিছোঁ আপোনালোকক, আমাৰ সেইটো দেহা মানুহ দৌৰি ফুৰিছে। আৰু কেঁচাই খাটি গোসাঁনীৰ আশীষ পুষ্ট সেই ৰাজ্যখনেই আছিল মধ্যযুগৰ চুতীয়া ৰাজ্য সদয়াপুৰ। চিনেমাখনৰ শ্বুটিং পাহাৰৰ ওপৰত চলি আছে, এতিয়া আমি ওপৰলৈ যাম, পাহাৰৰ ওপৰলৈ আপোনালোকক শ্বুটিংটো দেখাব। যেতিয়া সুবিশাল চুতীয়া ৰাজ্যৰ সূৰ্যবীৰ্য ম্লান পৰে আৰু স্বৰ্ণীল সিংহাসন পৰিত্যক্ত হৈ পৰি ৰয়, তেতিয়া দেশ আৰু জাতিৰ অস্তিত্বৰ হকে যুঁজ দিবলৈ জন্ম হয় এক বীৰাংগনাৰ। শ্বুটিং পাহাৰৰ ওপৰত চলি আছে, আমি এতিয়া পাহাৰৰ ওপৰলৈ যাম আৰু আপোনালোকক শ্বুটিং দেখামগৈ। কি কেনেকুৱা খাবলৈ? কেনেকুৱা নিমখটো খাবলৈ কেনেকুৱা? ধুনীয়া ইয়ামি টেষ্ট নেকি? কেনেকৈ কৰ কেনেকৈ কৰ? ইয়াত কি হৈ আছে? ইয়াত কি হৈ আছে? ভাওনা খানা চাই চালানে? কেনেকুৱা লাগিছে? ধুনীয়া। কোন কোন আছে ইয়াতে ভাওনা? চব আছে। অঁ, তাৰপিছত তোমাক কোনে লৈছে? কোনে লৈছে? এই এইবিলাক নাখায়, সেইবোৰ ইয়াত পোৱাবিলাক চিবিলাক খায় নেকি? ইয়াত খোৱাই খায়, এইবিলাক খায় নহয়। অঁ, সেইটো খাওঁ, সেইটো ওচৰত মই আনিম। তুমি মোক কথা তোমাক কোনে লৈছিলে? ওচৰত কোনে লৈছিলে? না তোমাক ওচৰত কোনে লৈছিলে? এইজনী নহয় অ', তোমাক কাক কোনে ওচৰত লৈছিলে? দাদাই লৈছিলে নে বায়ে লৈছিলে? দাদাই লৈছিলে। মৰম কৰিছিলে নাই? ভাওনাটো কেনেকুৱা লাগিলে চাবলৈ? এইবোৰ বেয়া বস্তু, বেয়া বস্তু। আমি যাওঁগৈ আৰু হয় নহয়? কালি আহিবনে আকৌ চাবলৈ? কালি চাব আহিব নাই? অঁ কালি আহিবনে চাবলৈ? আহিবা? এতিয়া যাওঁগৈ আৰু ন? বাই বাই।